যোৱা নিশা 1:50 মান বজাত স্থানীয় ৰাইজৰ কোৱা মতে ইয়াত যে ৰেলৱে ট্ৰেকত এটা শক্তিশালী আইডি বোমা বিস্ফোৰণ ঘটালে এইটো খুব দুখ লগা ঘটনা আৰু আমি ইফুটিয়েল তৰফৰ পৰা নিন্দা কৰিছো গৰিহণা দিছো এটা সভ্য সমাজত শান্তিৰ এটা সমাজত এনেকুৱা যে হিংসাৰ যে ঘটনা এইটো কোনো পদ্ধতি গ্ৰহণযোগ্য নহয় তেনেকুৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি ইয়াতে প্ৰশাসনক পুলিচ প্ৰশাসন বা সিভিল এডমিনিষ্ট্ৰেশ্যন লগতে ইয়াতে আমাৰ বিটিসি সরকার আছে হাগ্ৰামা মহিলাৰী দেৱৰ নেতৃত্বত যে বিটিসি সরকার আছে তেখেতসকলক চোকা দৃষ্টি ৰাখিবলৈ মই অনুৰোধ কৰিছো আৰু সকলোকে যাতে লৈ তেখেতসকলে মানে চলিবলৈ ইয়াতে চেষ্টা কৰে কাৰোবাৰ যদি কিবা গ্ৰিভেন্সেস আছে সেইটো হিংসাৰ মাধ্যমেৰে নহয় আলোচনা বিলোচনাৰ মাজেদি আলাপ আলোচনাৰ মাজেদি যাতে সমাধান কৰাৰ কাৰণে এটা ৰাস্তা উলিয়াই সেইটোকে মই অনুৰোধ কৰিছো মই প্ৰশাসনক অনুৰোধ কৰিছো যাতে এই ঘটনাটো জনে ঘটালে তেখেতসকলক মানে তদন্ত কৰি উলিয়াই উচিত শাস্তি যাতে বিহে এটোৰ কাৰণে মই অনুৰোধ কৰিছো আপোনালোকে জানে 2020 চনত বিটিআৰ চুক্তি হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি পিপিএল সরকার চলিলে এই সরকারে কোকৰাঝাৰ যে চহৰ আছে এই চহৰটো শান্তিৰ নগৰ বুলি ঘোষণা কৰিছিল এই শান্তিৰ নগৰত এনেকুৱা বোমা ফুটোৱা বা হিংসাৰ ৰাজনীতি কৰা এনেকৈ বোমা বাৰুদৰ AK-47 বন্দুকৰ গুলিৰ তেনেকুৱা কোনো মানে স্থান নাই এইটো যেটো শান্তিৰ নগৰ বুলি ঘোষণা কৰিছে আৰু যোৱা 5টা বছৰ আপোনালোকে দেখিছে ইয়াতে মানে সম্পূৰ্ণভাৱে এটা শান্তিময় এটা পৰিৱেশ গঢ়ি তোলা হৈছিল সকলো ৰাইজে শান্তিৰ ফল পাইছে লৰা ছোৱালীবোৰে শান্তিৰ পৰিৱেশত পঢ়া শুনা কৰিছে ডাঙৰ দীঘল হৈছে সকলোৱে ফুৰ্তিত যে আছিলে আৰু সমাজত এটা গুণগত এটা জীৱন যাপন কৰাৰ এটা সুবিধা পাইছে কিন্তু আজিৰ এই বোমা ব্লাষ্টৰ দ্বাৰা দি মানুহৰ মনত ভয় আশংকা আৰু আতংক সৃষ্টি কৰাৰ এটা পৰিৱেশ হৈছে গতিকে এনেকুৱা পৰিস্থিতি বা পৰিৱেশটো যাতে সোনকালে আমি নিৰাময় কৰিব পাৰো এটোৰ কাৰণে বিটিসি যে সরকার এই সরকারে মানে তথা সম্ভৱ ইয়াতে স্টেপ গ্ৰহণ কৰিব লাগিব ডিস্ট্রিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন তেখেতসকলে এই স্টেপবোৰ ল'ব লাগিব আৰু আমি বিৰোধী দল হিচাপে আমি সকলো সরকাৰৰ ভাল কামবিলাকত পজিটিভ যিখিনি স্টেপস আছে তাতে কোঅপাৰেট কৰিবলৈ আমি হাজু হৈ আছো আৰু এনেকুৱা যাতে ঘটনা নঘটে সকলো সমাজ শ্ৰেণীৰ মানুহ যাতে নিজকে ইনক্লুসিভ ফিল কৰে সকলোৱে যাতে সরকাৰৰ অংশীদাৰ বুলি যদি ভাবে এটোৰ কাৰণে আমি কাম কৰি যাব লাগিব আৰু কাৰোবাৰ দল সংগঠনৰ কোনবা জাতি জনগোষ্ঠীৰ যেনেকুৱা গ্ৰিভেন্সেস থাকে কিবা দাবী থাকে বা কিবা আকাংক্ষা পূৰণ হোৱা নাই তো এইবিলাক আমি আলাপ আলোচনাৰ মাজেদি সরকাৰৰ লগত আলোচনা কৰি ইয়াতে সিভিল এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যনৰ লগত আলাপ আলোচনা কৰি বা জাতি জনগোষ্ঠীৰ মাজত এটা মিলনৰ এটা বাতাবৰণ সৃষ্টি কৰি পেলাই এই যে আমাৰ আকাংক্ষা আছে এটো কেনেকৈ পূৰণ কৰিব পাৰিম আমাৰ যে দাবী আছে এটো কেনেকৈ পূৰণ কৰিব পাৰিম এইটোৰ কাৰণে আমি কাম কৰিব লাগিব আৰু ইয়াতে আমি বিটিসি সরকারক আৰু অসম সরকারক অনুৰোধ কৰিছো যাতে এনেকুৱা ঘটনা আমাৰ বড়োলেণ্ডত বা অসমত ঘটিব নোৱাৰে তাৰ কাৰণে যথা সম্ভৱ যিখিনি কাম কৰিব লাগে এটো কৰিবলৈ মই অনুৰোধ কৰিছো